আজি বনাবলৈ ওলাইছোঁ 2 পাল্লাৰ খিৰিকীৰ ফ্ৰেম এটা। ফ্ৰেমটো বনাবৰ কাৰণে আমাক কাঠ লাগিব 5 ডাল 3-4। তাৰ বাবে আমাক 3 ডাল লাগিব 4 ফুটি কাঠ আৰু 2 ডাল লাগিব 3 ফুট 2 ইঞ্চিৰ কাঠ। তো তাৰ কাৰণে আমি ধুনীয়াকৈ জোখ-মাখ কৰি মাৰ্কিং কৰি ল'লোঁ কাঠখিনি। তাৰপিছত বেছি দীঘল হোৱাখিনি কাটিব লাগিব। জোখ-মাখখিনি জোখৰখিনি ৰাখি দিম। ধুনীয়াকৈ কাঠখিনি আমি কাটাৰ মেচিনেৰে কাটি ল'ম। পাঁচডাল কাঠো ধুনীয়াকৈ আমি কাটি ল'লোঁ। ইয়াৰ পিছত কাঠখিনি ধুনীয়াকৈ ৰেণ্ডা কৰি ল'লোঁ। পাঁচডাল কাঠো ধুনীয়াকৈ আমি ৰেণ্ডা কৰি ল'লোঁ। ইয়াৰ পিছত কাঠখিনি ধুনীয়াকৈ মাৰ্কিং কৰি ল'লোঁ।